নমস্কাৰ নিতুন অনিমা চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা বেলেগ ধৰণৰ ৰেচিপি লৈ আহিছোঁ, নিশ্চয় আপোনালোকে ভাল পাব। গতিকে ৰেচিপিটোনো কি হ'ব বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ৰেচিপিটো হৈছে আলুৰ দম। আলুৰ দম খাই আমি সকলোৱে নিশ্চয় ভাল পাওঁ, কিন্তু মই আজি আলুৰ দমটো অলপ বেলেগ ধৰণেৰে বনাইছোঁ। এয়া লৈছোঁ মই কেইটামান আলু কেইটা মই সৰু সাইজৰ আলু লৈছোঁ, আৰু এইফালে লৈছোঁ মই এটা বিলাহী, এডোখৰ আদা, দুটা নহৰু, কেইটামান জলকীয়া আৰু কেইটামান নৰসিংহ পাত। প্ৰথমতে মই আলুখিনি ধুনীয়াকৈ বাকলি এৰুৱাই ল'ম। এয়া মই গোটেইখিনি আলু বাকলি এৰুৱাই ল'লোঁ। ইয়াৰ পিছতে মই আলুৰ গাটোত এনেদৰে কাটি দিছোঁ, মানে ভাজোতে তেল সোমাবৰ কাৰণে। কেনেদৰে টেষ্টিকৈ বনাওঁ আপোনালোকে চাই থাকিব আৰু শেষলৈ চাই থাকিব স্কিপ নকৰাকৈ। এয়া লৈছোঁ মই সৰিয়হ তেল আধা কাপমান, যিহেতু মই আলুকেইটা ধুনীয়াকৈ ভাজিম, প্ৰায় 80% মান মই ভাজি ল'ম। এয়া আলু ভাজোতে মই ইয়াতে হালধি আৰু নিমখ অকণমান দি ভাজিছিলোঁ। এয়া দেখিছেনে, আলুকেইটা ভাজোতেই খাওঁ লাগিছে। এইফালে অন্য এটা কেৰাহীত আকৌ মই দিলোঁ পৰিমাণ অনুসৰি সৰিয়হ তেল। এইফালে মই যিখিনি লৈছিলোঁ কেঁচা মছলা কাটি লৈছোঁ। এয়া বিলাহীও লৈছোঁ কাটি, আৰু নৰসিংহ পাতখিনিও। এইখিনি মই এতিয়া গোটেইখিনি একেলগে অকণমান ভাজি ল'ম। এইখিনি মই এনেকুৱাকৈ ভাজিম যাতে মানে গোটেইখিনি পূৰা ভজাও নহয় আৰু কম ভজাও নহয়, মিডিয়াম চাইজত মই ভাজি ল'ম। এয়া নৰসিংহ পাতকেইটাও দি দিলোঁ। এইখিনি মোৰ ভজা হৈ আহিছে, দেখিছেনে কেনেকুৱাকৈ ভাজিছোঁ। গোটেই ভজাও নাই, অলপ কমকৈ ভাজিছোঁ। এতিয়া এইখিনি মই নমাই লৈছোঁ। এইখিনি মই এতিয়া এখন পাত্ৰত প্লেটত তুলি লৈছোঁ, ঠাণ্ডা হ'বলৈ দিছোঁ। অকণমান সময় পিছত মই এইখিনি পেষ্ট কৰিম। আৰু এইফালে লৈছোঁ মই কেইটামান গোটা মছলা, 3টামান ইলাচি, ডালচেনি, লং আৰু জালুক। এইখিনি মই তেলত দি দিলোঁ। ইয়াৰ পিছতে মই মিক্সিত পিচিবলৈ লোৱা মছলাখিনি, যিখিনি কেঁচা মছলা আছিলে ভাজি লৈছিলোঁ, সেইখিনি পেষ্ট কৰিছিলোঁ যিহেতু, সেইখিনি ইয়াতে দি দিলোঁ। ইয়াৰ পিছতে মই মছলাখিনিত পৰিমাণ অনুসৰি সোৱাদ অনুসৰি নিমখ, হালধি গুড়ি, আধা চামুচমান ধনিয়া গুড়ি আৰু আধা চামুচমান জিৰা গুড়ি দিছিলোঁ। এই আটাইখিনি মই ধুনীয়াকৈ ভাজি লৈছোঁ, আৰু চাব যাতে লক্ষ্য কৰিব তলত লাগি নধৰে। এয়া দেখিছেনে ইমান ধুনীয়াকৈ তেল এৰিব ধৰিছে। এতিয়া ইয়াতে মই অলপ চয়া চচ দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে নাথাকিলে নিদিবও পাৰে। এয়া মই চয়া চচ দিছোঁ অকণমান, আৰু এইখিনি ভালদৰে লৰাই লৈছোঁ। এইখিনি মছলাৰ পৰা তেল নেৰালৈকে মই ভাজিম। ইয়াৰ পৰা তেল ওলাব ভাজোতে। তাৰ পিছতহে মই ইয়াতে পানী ব্যৱহাৰ কৰিম। এয়া দেখিছেনে মছলাৰ পৰা তেল ওলাব ধৰিছে। মই মছলাখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। এয়া চাওকচোন কেনেকুৱা এটা ৰঙচুৱা কালাৰ আহিছে। এতিয়া এইখিনিত মই পানী ব্যৱহাৰ কৰিম। পানী মই পৰিমাণ অনুসৰি দিছোঁ। মিক্সি জাৰটোতে মই পানীখিনি লৈছিলোঁ। এতিয়া ইয়াতে মই যিখিনি আলু ভাজি থৈছিলোঁ, সেই আলুখিনি ইয়াতে দি দিম। দি পেলাই মই প্ৰায় 10-15 মিনিটমানৰ কাৰণে এইখিনি ঢাকনি লগাই থৈ দিম। আলুখিনি ইতিমধ্যে প্ৰায় 80% সিজিছেই। মই জাষ্ট মছলাখিনি ভিতৰত সোমাবৰ বাবেহে আগতীয়াকৈ দি দিলোঁ, নহ'লে আলুখিনি খাই টেষ্ট নালাগিব।
এয়া মোৰ 10-15 মিনিটমানৰ পিছতে দেখিছেনে আমাৰ আলুৰ দম ৰেডি হৈ গৈছে। কেতিয়াবা এনেদৰেও খাব লাগে। এয়া চাওকচোন, দেখিবলৈ কিমান টেষ্টি লাগিছে। সঁচাকৈয়ে বিৰাটেই টেষ্টি হৈছিলে খাবলৈ। আপোনালোকেও ঘৰতেই সহজ পদ্ধতিতেই ঘৰতে থকা সামগ্ৰীৰেই এনেদৰে বনাই খাব পাৰে। সকলোৰে ঘৰে ঘৰে পোৱাই যায়, সেইখিনি সামগ্ৰী থাকেই, যিহেতু আলু আমাৰ প্ৰধান খাদ্য বুলি ক'লেও হয়। গতিকে আজিৰ ৰেচিপিটো ইমানতেই সমাপ্ত। পিছলৈ পুনৰ এটা নতুন ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে ধন্যবাদ।